আজিৰ পৰা তই নিজৰ বাইক লৈ যাব লাগিব অফিচত। নিহাৰিকা এইবাৰ BA এডমিশ্যন লৈছি। আমাৰ ঘৰটো কিমান ভিতৰত জানাই দেখোন, লাইন গাড়ীৰ একো সুবিধাই নাই। মই যিহেতু সদায় 8টা বজাত অফিচত আহোঁৱে, সেইকাৰণে সদায় এই নিহাৰিকাক কলেজত ড্ৰপ কৰি দিম একেলগে। তই এটা কাম কৰবি, তই বাইক লৈ আহি থাক, অফিচত লগ পাম দে। আহোঁতে তুমি সদায় মোৰ লগত আহিব পাৰিবা, কিন্তু যাওঁতে নিজে যাব লাগিব। হ'ব যাওঁতে মই এনেও বাছ পাম, ৰাতিপুৱাহে দিগদাৰ গাড়ীৰ। ঠিক আছে যোৱা এতিয়া, আৰু কিবা প্ৰব্লেম হ'লে ফোন কৰিবা মোক। হ'ব দিয়া। এই নিহাৰিকা তোৰ কি হয়? তাইৰ দেউতাক আৰু আমাৰ দেউতা মস্ত লগ। আমাৰ অফিচৰ ওচৰত যে কলেজখন আছে, তাতে BA এডমিশ্যন লৈছি তাই। আমাৰ অফিচটো যিহেতু ওচৰতে, সেইকাৰণে দেউতাকে সদায় কলেজত লৈ আহিবা দিছে মোক। আৰু যাওঁতে কাৰ লগত যাব? মই কি জানো, যাব যেনকে যায়। আৰু মই আনবাও খোজা নাছিলোঁ, দেউতাই জোৰ কৰাৰ কাৰণেহে। তোক আৰু কোনে মাতে? সদায় বাইকৰ পিছফালে আপি আনিব পাৰিবি। হ'লে না আৰু তোৰ কামত দিবা, এনাই বছে কালিৰ পৰা কামত দি আছে। হ'ব বল অফিচত বল, এতিয়া আৰম্ভ হ'ব নালাগে তই আৰু ইয়াতে। তোক দেখোন মই অফিচক লগি যাই থাকিব দিছিলোঁ, এতিয়া আৰু কিয় ৰখি আছা? আকলাই যাব ভাল নালাগে, একেলগে যাম বুলি ৰখি আছোঁ তহঁতক। বলতে। আহোঁ দিয়া দাদা। যা। আজি কি ইয়াতে অফিচ কৰিম বুলি ভাবছা না কি? আজি যে ফিল্ম চাব যাব খুজিছিলোঁ, যাবি না নাযা? হ'ব দে যাম। এটা কাম নকৰাকে তাইকো লগ ধৰ, তাই গেলিও ভাল লাগব। হ'লে না আৰু তোৰ কামত দিবা। এনা আহি গৈছোঁ, তই কেনা কৰা। হ'ব দে বেটা, তোৰ ধান্দা মই বুজি পাইছোঁ। গধূলা তোৰ ঘৰক লগি যাম, ৰেডি হৈ থাকবি, ফিল্ম চাব যাম, তোৰ বাইকতে যাম দে। এতিয়া সঁচা কথা কৈছোন, নিহাৰিকা তোৰ কি হয়? তোক কেইবাৰ ক'ব লাগে আমাৰ দেউতাৰ লগৰ জীয়াক বুলি। দেউতাৰে ৰি লগৰ জীয়াক, তোৰ কি হয়? মোতকে যিহেতু বয়সত সৰু, ভণ্টি হ'ব মোৰ। সঁচাই বইনেৰী বুলি ভাবা না তই? কামান নেদবি দে, চাহ খাবা ইচ্ছা চাহ খাই থাক। গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডটো নহয়। পাগলা হৈছে না কি? তই যদি সঁচাই বইনেৰী বুলি ভাবা, তেনেহ'লে মই মাথা মাৰোঁ। বেটা, প্ৰথম দিনাৰ পৰাই তোৰ ধান্দা গম পাইছিলোঁ মই, আজিহে সঁচা কথা ওলাল মুখৰ পৰাই। নাম্বাৰটো দিয়ে, মই মাথা মাৰোঁ। নৰো দে মই এইগিলা নাম্বাৰ চাম্বাৰ দিবা। বাইপাকে ইমান বিশ্বাসত মোৰ লগত পঠাইছি, এইগিলাখান মই কৰিব নোৱাৰোঁ। নাম্বাৰ লাগে যদি নিজে খুজি ল'বি। তই দেখোন মোক কথা পাতিবই চান্স নেদা, অলপ চান্স দিবি। তাইক মই ঘৰৰ পৰা উঠাই লৈ আহোঁ, কলেজত নামি দিওঁ, বাছ মোৰ কাম চেছ। নিজৰ যদি কিবা কথা আছে নিজে লগ ধৰবি। হ'ব দে, তই তাৰমানে মোক হেল্প নকৰা, বুজা গেছি, নিজে কিবা মাথা মাৰিব লাগিব। পাৰা যদি পটেলো, মই কিবা মাজত সোমাবা গিছোঁ নেকি? তাৰ কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি? মই কি জানো, সুধবি নিজে। বিলটো দি হৈছি যাওঁ। কি ইমান গধূলি আজি কি ক্লাছ কৰিলা তুমি? লগ এটাৰ ঘৰত গৈছিলোঁ ৰ'ব, আহাতে দেৰি হৈ গ'ল। ইটা গাঁৱত দেখি যোৱা বাছখনো গুচি গ'ল। দেৰিয়ে হ'ল দেখোন, এতিয়াতো তোমাক দেখি যোৱা গাড়ীও নাপাওঁ। টেম্পু চেম্পু কিবা পাওঁ নেকি, তাকে ৰখি আছোঁ ৰ'ব। এতিয়া ৰখি লাভ নাই, গাড়ী নাপাওঁ এতিয়া। এটা কাম কৰা, মোৰ লগতে উঠা, থৈ আহিম ব'লা ঘৰক লাগি। কি ভাবি আছ? ইমান চিন্তা কৰিব নালাগে দিয়া, উঠ, একো নহয়।
ইটো ই নেকি জোনাৰ ঘৰ ইটো নহয় অলপমান আগত এখিনিৰ পৰা মই একলাই যাব পাৰিম দিয়ক বয়া নাপাওঁ যদি তোমাৰ নাম্বাৰটো দিবে নেকি মাজে মাজে এনেকৈ থবা আহিব পাৰিম আপোনাৰ নাম্বাৰটো দিয়ক মই ফোন মাৰি আছোঁ মই ফোন মাৰি দিছোঁ দিয়ক বাচ্ছি দিয়া মই এতিয়া আহোঁ দিয়ক বাপৈ কিবাকে নাম্বাৰটো ল'লো দে হেল্ল' ক'ত আছ হা আৰু কি কৰি আছ অঁ এই কামত যাব ওলছোঁ ৰ'বা ইটাকলৈকে কামত যোৱাই নাই তুমি বহুত দেৰি হ'ল দেখোন কিয় ইমান দেৰি হ'ল এই চুবেনক ৰখি আছোঁ কলেজ থাকলি লগ পালোঁ হয় হয় নেকি কিন্তু কলেজ নাই যেতিয়া আজি ক'ত লগ পাম নালগে দে সদায় সদায় লগ কৰি থাকবা কামত গুৰুত্ব দিয়া অলপমান আজিকালি তোমাৰ কামত গুৰুত্বই নোহোৱা হৈছে অলপমান আৰু ইমান ফোন মেছেজ কৰি নাথাকিবা মোক টাইম পালে মই নিজে কৰিম নহয় দে হ'ব দা এই চুবেন আছি বেটা তইতো নাম্বাৰটো দিয়া নাছিলি এতিয়া নাম্বাৰো ল'লোঁ কথাও পাতোঁ মেছেজো কৰোঁ ভালে হৈছে মই কি কৰিব লাগে তাতে আৰু এটা কথা তাইৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে না সুধি ল'বি ভালকে নহ'লে পিছত আৰু কান্দি মৰবি হ'ব ৰ চব চিষ্টেম মতে যাব লাগিব না ধকে বয়ফ্ৰেণ্ডটোৰ কথা সুধিব নোৱাৰা নাম্বাৰ লোৱা বেছি দিন হোৱাই নাই আৰু যদি বয়ফ্ৰেণ্ড আছেও লেং চেং মাৰি বগৰাই দিম এই যি কৰা কৰি থাক মোক মাত্ৰ মাজত নোসোমাবি আইতা এই ডিউটি কৰি আছা তই এই নিহাৰিকাক লগ পালোঁৱে বাটতে সেইকাৰণে চাহ খাব আহিলোঁ সঁচা কথা কচোন এই তহঁতৰ দুয়োৰে মাজত কি চলি আছেনো বৰকে ফোনত কথা পতা কৰছা মেছেজো কৰি থাকা এনি টাইম আৰু লগ ধৰাও কৰছা দেখোন তোৰ পৰানো আৰু কি লুকম আগতে লগ আছিলোঁ এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'লোঁ দে এইগিলা কি কৈ আছে আই হয় দিয়া সুবেন্দা তুমি কিন্তু আমাৰ ঘৰত নকপা তোমাৰ ঘৰত কবাক লগি মোৰ একো দৰকাৰ পৰা নাই কিন্তু মায়েৰে দেউতাৰে হেঁতে ইমান বিশ্বাসত মোৰ লগত পঠাইছি চাবা কিন্তু মোৰ গাত যাতে পিছত একো দায় আহি নপৰে এই চুবেন আমাৰ ওপৰত তোৰ অলপো বিশ্বাস নাই তোক আমি আকৌ বিপদত নাফলাওঁ দে সেই নিহাৰিকাৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে কিন্তু তইহে পিছত জঁটত ফেলা নেকি হেই লগত চলি হৈ এইখিনি বিশ্বাস কৰিব নোৱাৰা আৰু সহায় কৰবি এই যি কৰা কৰি থাক চাবি কিন্তু মই যাতে পিছত ফাৰ্ষ্ট পেনালগে দে নাফাচা দে মাথাটো অলপ ঠাণ্ডা কৰি লওঁ এই বনিদা এই এটা ঠাণ্ডা দিয়াকে এতে আৰু কিয় ৰখালা মই জানাততো তোমাৰ আজি কলেজ নাই ক'ত যাবানো সঁচা কথা কচোন ৰাহুলৰ লগত পাৰ্কত যাম অলপ মই জানিছিলোঁৱে কোৱাহে নাই তোমাক ৰ'বাচোন তোমাৰ আৰু ৰাহুলৰ কথা ঘৰত গম পাই না নাপেনো নাপায় তুমি কিন্তু ভুলতো নোলাবা এইগিলাখন কথা আমাৰ ঘৰত মইতো নকওঁৱে ৰ'বা কিন্তু কিবাকে যদি দেউতাৰে গম পায় মোকহে দেখোন বেয়া পাব ইমান বিশ্বাসত তোমাক মোৰ লগত পঠৈ মই পিছত দেউতাৰে কি উত্তৰ দিম গতিকে সময় থাকোঁতে ঘৰত কথাগিলা খোলা খুলি কৰবা ৰ'বাচোন তোনাই দুয়োটো ৰিলেশ্যনত আছয়ে আজি 1 বছৰৰো বেছি হ'ল মোৰ লগত কিয় বাইকত উঠি আহ তাৰ লগতেতো যাবা পাৰ তাৰ লগত যোৱা দেখা পালে দেউতাই মোৰ ঠেং ভাঙব আৰু তোমাৰ লগত অহা যোৱা কৰি থাকিলে মোক কোনো সন্দেহ নকৰে না তুমি মোক আনবা বেয়া পাওঁ বেয়া নাপাওঁ কিন্তু কেতিয়াবা ফাঁচ পে লাগব বুলি ভয় লাগে দেউতাৰে ইমান বিশ্বাসত মোৰ লগত পঠাইছি চাবা কিন্তু একো ঘটমট নকৰবা হ'ব দিয়া তুমি এইগিলাখান চিন্তা কৰবা নাংগে ব'লা এতিয়া
বা ইমান দেৰি কৰা না তুমি মইতো সোনকালে ওলাইছোঁ ৰ'বা কিন্তু সুবেন দাদাক ৰখতে ৰখতে দেৰি হৈ গ'ল তাৰ লগত সদায় সদায় কিয় আহিব লাগে মই দেখোন তোমাক আনিব যাব খোজোৱে নালগে নালগে তুমি ভুলতো আমাৰ গাঁৱত নাযাবা সুবেন দাদাৰ লগত আহিলে মোৰ একো টেনশ্যনে নাই দেউতাই কিবাকে মোক বেলেগৰ লগত অহা দেখা পাব লাগে মোক কলেজ আহাই বন্ধ কৰি দিব আজিও ঘৰত কলেজ থকা বুলি ফাঁকি দিয়ে আহিছোঁ মই সুবেনে যদি তোমাৰ ঘৰত কৈ দে তেতিয়া কি হ'ব তুমি সুবেন দাৰ টেনশ্যন ল'বা নাংগে মই তাক চব কৈ থৈ দিছোঁ এতে কিবা বহি ভাল লগা নাই সিফালে যাওঁ ব'লা ব'লাতে তে সুবেন দা তুমি ইতা যাওঁ মই গধূলা ৰাহুলৰ লগতে ঘৰত যাম দিয়া এটা কাম কৰে এই আজিৰ পৰা তয়ে আনা নিয়া কৰবি ঘৰৰ পৰা আধা বাটক লগি মোৰ লগত আহিব তাৰ পৰা আৰু তোৰ লগত যাব এইখান নাটক আৰু মই নৰো কৰবা মইতো যাবাই খোজোঁ তাই ঘৰক লাগি যাবা নেদে তাৰমানে ইটাক লগি মায়েৰে দেউতাৰে এতে গমেই পোৱা নাই ইয়াৰ কথা সুবেন দা কম ৰ'বা দুদিনমান দেৰিকে তুমি খালি ঘৰত নকবা মইতো নকয়ে ৰ'বা কিন্তু মায়েৰে দেউতাৰে এতে যদি বেলেগৰ মুখেদি গম পায় মোৰ দেখোন মান সন্মান গোটাই শেষ হ'ব ঘৰত গম নাপাই দিয়া আমি মনে মনেহে লগ কৰোঁ এই ব'লা এতিয়া তুমি মোৰ কথাগিলাত কিয় চিৰিয়াছ নহয়নো মই মানটোৱে নাই এই ধেমালি কৰি নাথাকিবাচোন মই চিৰিয়াছলি কৈ আছোঁ দে ক তোমাক যে মই এটা চৰকাৰী চাকৰিৰ কথা কৈ আছোঁ কোনদিনা হ'ব তোমাৰ চাকৰি চৰকাৰী চাকৰি কিবা বজাৰত কিনিব পোৱা বস্তু নেকি সুবেন আৰু মই এপ্লাই কৰিছোঁ নহয় ৰিজাল্ট অহা নাই এতিয়ালৈকে এটাতে এপ্লাই কৰিলে হ'ব নেকি আৰু কৰি থাকিব লাগে এই ৰ'বা তুমি মোকে ভাল পোৱা না চৰকাৰী চাকৰিটোক ভাল পোৱা মইতো তোমাকে ভাল পাওঁ ৰ'বা কিন্তু দেউতাই যে চৰকাৰী চাকৰি ভাল পায় আৰু ইতিমধ্যে মোৰ বিয়াৰ কথা ঘৰত চলিয়ে আছে মোক বোলে ডিগ্ৰীটো কমপ্লিট হোৱাৰ লগে লগে বিয়া দি দিব আৰু তোমাৰ যদি চৰকাৰী চাকৰি নহয় মোকতো কোনো বৈদ্যে তোমাৰ লগত বিয়া নেদে এই বাপেৰে নেদলি কি হ'ল পঢ়িলেই লৈ যাম তোমাক মা দেউতাৰ মনত দুখ দি কেনে মই তোমাৰ লগত পলাই যাব নোৱাৰোঁ দিয়া আজিতে কৈ দিলোঁ মোক যদি বিয়া পাতিবৰ ইচ্ছা আছে তুমি সোনকালে চৰকাৰী চাকৰি এটাৰ ব্যৱস্থা কৰা হলত বঢ়িয়া ফিল্ম এখন লাগছি যাবা নেকি চাবা মই এইগিলা ফিল্ম চিলিম চাই ভাল নাপাওঁ তে ব'লাতে শ্বপিং মলতে যাওঁ অলপ শ্বপিং কৰি আহোঁ বাপৰে তাতেতো মই নাযাওঁৱেই আমাৰ পেহীজীয়েক এটাই তাতে কাম কৰে তাতে কিবাকে আমাক দুখো দেখিব লাগে খাই দিব একদম এই সদায় সদায় এটা জেগাত আহি বৰ বিৰক্তি লগা আছে ব'লাতে শ্বিলঙত যাওঁ তুমি কি মোক ঘৰৰ পৰা ওলাই খেদাৰ মাথা মাৰি আছা নেকি কিবাকে মনে মনে তোমাক লগ ধৰবা আহোঁ আৰু শ্বিলঙত তুমিও গোটেই বৰ ভয়কৈ থাকা ঘৰৰ পৰাই উলিয়াই দিলি ধুনীয়াকৈ বিয়া পাতি লৈ যাম বিয়া পাতি কি খুৱাবা চৰকাৰী চাকৰি এটাতো যোগাৰ কৰিব পাৰাই নাই আজিকালি সোনকালে যদি বিয়া পাতিবৰ মন আছে তেতিয়াহ'লে চাকৰিটো ল তাড়াতাড়ি এইগিলাখান বাদ দিয়া ফটো এটা উঠো দিয়া ৰ'বা ফেচবুকে নেদবা আৰু যদি ঘৰৰ মানুহ দেখা পাই সৰ্বনাশ হ'ব আৰু তোমাকো ভাল পোৱা নাপাওঁ সমানেই হৈছে কাকো যদি জনাবাই নোৱাৰো দিয়া নেদাও দিয়া একলাই আহিলা যি ৰাহুল ক'ত আহি আছে ৰ'বা তুমি বোলে চৰকাৰী চাকৰি পালা আজি কিন্তু ভাল পাৰ্টি এটা হ'ব লাগব কি খাবা তুমি চাওমিন ম'ম' ঠাণ্ডা যি ইচ্ছা তাকে খুৱাম আজি এই ৰাহুলো আহিলে ভাল আছিল তাৰো বা কি হ'ল ৰিজাল্ট মই তাক মাতছোঁ ৰ'বা একেলগে এই তাৰ ৰিজাল্ট কি হ'ল গম পাইছ নেকি গম পোৱা নাই কয় নাই দেখোন মোক একো সি বেটাই পাৰ্টি দিব লাগিব বুলি মনে মনে ক'ৰবাত লুকাই আছে নেকি এই বেটাই এতিয়াহে আহিছে কেইবাৰ ফোন কৰিছোঁ চাচোন একবাৰ মোবাইলটোত ইমান যি ফোন মাৰি আছোঁ ফোনটো কিয় ৰিচিভ কৰা নাই এই বাকী কথা বাদ দি চাকৰি পালিতো দে এতিয়া পাৰ্টিটো দি আৰু ৰাতিটো এইটো লাগবই ৰিজাল্ট কি হ'ল তোৰ কি হ'লা তোমাৰ ৰিজাল্ট নাই দিয়া কাম নহ'ল কিয় বা ভাল নহ'ল পৰীক্ষাটো ভালেই আছিল কি তোমাৰ সঁচাই ৰিজাল্ট বেয়া হৈছে তাৰমানে তুমি চাকৰিটো নাপলা হ'ব দে ইমান মন বেয়া কৰি থাকিব নালাগে এটা চাকৰিহে পোৱা নাই আৰু চৰকাৰী চাকৰি ওলব না তাতে এপ্লাই কৰিবি পাবি দে ক'ৰবাত নহয় ক'ৰবাত দুখ কৰা নাই এনাও এইটো চাকৰি পালি ধুবুৰীত যাব লাগিলোঁ ঘৰ এৰিবৰ ইচ্ছা নাই মোৰ চাকৰি আৰু প্ৰাইভেট চৰকাৰী বুলি কি আছে
পইচাটো পাই আছোঁ নহয় মাহে মাহে। পইচা পাই থাকিলে হ'ব নেকি? চৰকাৰী চাকৰি নাপলি যে দেউতাই মোক তোমাৰ লগত বিয়া নেদে সেইটোকে বুজি পোৱা নাই। নাপলি এতিয়া কি কৰোঁ মই? বাপেৰেকে নককে চৰকাৰী চাকৰি এটা যোগাৰ কৰি দিবাক লাগি। হ'ব দে এই ক'লে কি হ'ব এতিয়া? হ'ব দে ইমান টেনশ্যন লৈ থাকিব নালাগে। কি খাবা ক এতিয়া? নক কিয়া কি খাবা? আমাৰ আন ঠাণ্ডা আনবা দি, মাথা চাথা গৰম উঠি গৈছি। দাদা ঠাণ্ডা 3টা। মোৰো কিন্তু কলেজ শেষ হ'বাৰ হচিয়াৰ, পিছত কিন্তু মোক দোষ নিদিবা। ইটাও সময় আছে, তুমি চৰকাৰী চাকৰি এটাৰ ব্যৱস্থা কৰা। এনাই মাথাটো গৰম উঠি আছে, তুমি আৰু আকৌ নবকপিয়া। ঠাণ্ডা নাই। The number you are trying to call is currently not reachable. Please try again later. ৰাহুল ৰাহুল কোনি ভাবাচ্ছি? সুবেন ক'ত যা বেগ চেগ লৈ? চাকৰিত যাওঁ মই। একদম বঙাইগাঁৱত দিছে ডিউটি। যাৱাৰ আগতে তোক একবাৰ মাত দেও বুলি সোমালোঁ। দে ভালে কৰিলি দে। বাকী নিহাৰিকাৰ কি খবৰ? নিহাৰিকাৰ খবৰ মই কেনেকৈ গম পাম? তইহে জানবি। কলেজো শেষ হ'ল নহয়, লগেই নাপাওঁ আছোঁ তাইক। আৰু 5 দিন মান হ'ল ফোন কৰি আছোঁ, ৰিচিভ নকৰে দেখোন তাই। আৰু কিবা লাগছা কিজানি দুয়ো? নাহিলে গাঁৱে তই ফোনটো কৰি পেলাই ফোনটো ৰিচিভ কৰিব দিবিচোন তাইক। দে হ'ব দে কম দে মই যাই থাকোঁ বহুত দূৰ না। হেলমেটটো পিন্ধি যাবি। হেলমেট এটা কিনবা লাগব যাওঁতে। দে আহোঁ দে। যা দে যাওঁ দে যা। থাকবি ভালকে। আৰে ৰাহুল তই? আজি যি 6 মাহ ধৰি ফোন মেছেজৰ ৰিপ্লাই নাই, কি ভুল কৰিছিলোঁ মই? তুমি ক'বা লাগব আজি মোক। হ'ব যোৱা কথা গুচি গ'ল, তুমি আৰু এতে নাটক এখন সৃষ্টি কৰিব নাগে। নাটক নহয়, এতে মহাভাৰতৰ সৃষ্টি হ'ব। কিয় বিশ্বাসঘাতকতা কৰিছিলা তুমি মোক? ৰাহুল হ'ব দে অলপ মনে মনে থাকচোন। তইতো মাজত নামাতবিয়ে। হ'ব মনে মনে থাকা, তুমি ইয়াতে এটা বাৰী কথা ক'বা নাগে। তোমাক মই চৰকাৰী চাকৰি বিচাৰিবা দিছিলোঁ না দিয়া নাছিলোঁ? তোমাক মাত্ৰ টকা লাগে, তুমি মোক ভাল পোৱা নাছিলা। তোমাক টকা লাগে। তোমাক মই আগতে কৈছিলোঁ মোক দোষ নেদবা। দেউতাই মোক চৰকাৰী চাকৰি থকা চলিৰ লগতহে বিয়া দিব। এতে আৰু এতিয়া হাল্লা কৰি থাকবা নাগে। আহা মাহৰ 27 তাৰিখে আমাৰ দুয়োৰে বিয়া, দেউতাই ঠিক কৰিছে। ৰাহুল তই কিন্তু একদম এসপ্তাহ আগৰ পৰা থাকবা লাগব। আৰু একলাই বিয়াত গেলি নহ'ব, তই মোৰ কিন্তু সুখী হ'ব লাগব। চলা সুখী হ'ব লাগে, থকেবাৰ চুবেন। ৰাহুল চকু ডাঙৰ কৰি নেটখাবা তুমি মোক। তোমাক মই আগতে কৈ দিছিলোঁ, মা দেউতাক দুখ দি কেনে মই তোমাৰ লগত বিয়া হ'বা নোৱাৰোঁ। চৰকাৰী চাকৰি এটাতো যোগাৰ কৰিব নৰলে পস্তাই ৰাখা। এতিয়া এইগিলাখান মানুহৰ লগত সময় নষ্ট কৰি লাভ নাই, ব'লা আমাৰ। উঠা